আছিলো ক'ৰপৰা আহিলি তই আহিলো তোমাকেইটাকে বিচাৰি ৰ এই অঁ মই বোলে ভাবিছোঁ বুজিছোঁ বহুত দিনৰ খানা চানা এটা খোৱাই নাই খানা এটা খাওঁ দে হয় দে খাব লাগিছিলে কিবা এটা পইচা পইচা চইচা একো নালাগে চব কি কি ক তেনেকুৱা হ'লেতো ভালেই হয় ক'ত পাবি বল পায়খানা খাবি ৰ না বে মাচোন বহি লয় একো নাই দে হেই এই গৰম খানত কিনো মই কথা এটা সুধো বুজিছা তহঁতে উত্তৰ দিব পাৰিবি নে বাৰু কি কথা সুধচোন বাৰু মহাত্মা গান্ধী কিয় টপা আছে কি কয় সঁচা কথা কয় কাৰণে মহাত্মা গান্ধী সঁচা কথা কয় কাৰণে সেইকাৰণে ছোৱালীবিলাকৰ চুলিকেইডাল দীঘল আচ্ছা সেইকাৰণে ছোৱালীবিলাকে কতিয়া সঁচা কথা কয় কচোন বে সঁচা কথা হৈছে সঁচা কথা বা কি হ'লে কি হৈছে এই কি বেয়া হ'ল নেকি গাড়ীখন বেয়া হোৱা নাই ঠিকে আছে কি হৈছে কি প্ৰব্লেম কি আছে মানে পেট্ৰল নাই পাগল পেট্ৰল এইটো কি এইটো মানে কি জানো না পিছত ভৰাম মই ইমাৰ্জেঞ্চি যেতিয়া হ'ব তেতিয়া পাম এতিয়া ঘৰ পামেই এতিয়া আৰু ন ৰাম যা 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 কি হ'ল বে তোক বোলে কালি গাৰ্লফ্ৰেণ্ডজনীয়ে বাদ দিলে হয় দে বাদ দে এইবিলাক কথা এই একো নাই বুজিছ দুখ দুখ নকৰিবি আৰু দহজনী এনেকুৱা আহিব গম পাওঁ একোতো বয়স খাই যোৱা নাই না হয় আজিকালি ছোৱালীবিলাক কেনেকুৱা জানানে তহঁতে তোক ক'ব ৰাতি ধৰি লওক মিনিমাম 9টা 10টাত কৈ দিব যে জান মোৰ টোপনি ধৰিছে তাৰপিছত তই ভাবি সঁচাকৈ হয় এতিয়া টোপনি ধৰিছে তই ভাবি ঠিক আছে শুই থাক তাই কি ক'ব জানা পিছত বেলেগ এডালে ফোন কৰি ক'ব বাবু মোৰ টোপনি ধৰা নাই আৰু তোমাৰ লগত দুআষাৰমান কথা পাতিব মন গৈছে গম পালি আজিকালি ছোৱালীবিলাক হৈছে তেনেকুৱা সেইকাৰণে ইমান টেনশ্যন লাভ নাই ছাৰ ঐ ভাল নাই তোমাৰ কেনেকুৱা খবৰ আপোনাৰ মোৰ খবৰ ভালেই তোমাৰ কোৱা ছাৰ মোৰ মানে দুদিনমান হৈছে পেটটো বহুত অসুবিধা কৰি আছে কিবা এটা ছাৰ ঔষধ দিব লাগিব এটা লিখি দিওঁ দিয়ক ছাৰ দিয়ক মই ঔষধ কেইটামান লিখি দিওঁ 4টা টেবলেট আছে এই 4টা গোটেইকেইটা তুমি 5 দিনমান ৰেগুলাৰ খাই দিবা আজি পৰা খাব পাৰিবা তুমি খাই দিব পাৰিবা এতিয়া ৰাতিপুৱা কিবা এটা খালা নাই আজি পৰা খাবই লাগিব খালেহে তুমি ভাল পাবা নাখালে নহ'ব ছাৰ কিয় কিবা কাম আছে নেকি এই ছাৰ মানে কথা এটা এতিয়া লগৰ কেইটামানে এতিয়া আজি পাৰ্টি আছিলে হয় নেকি তোমাৰ কথা দিয়া তুমি ভাইটি নে তোমাৰ ঘৰ মোৰ ঘৰ নগাঁৱতে আচ্ছা নগাঁও নেকি নে তোমাৰ নামটো মোৰ নামটো পি কে নাথ আচ্ছা পি কে নাথ আপোনাৰ মোৰ নামটো হ'ল ডক্টৰ বিশ্বজিৎ বৰা হয় নেকি আপুনি ছাৰ মোৰ মাজে মানে অলপ গাটো বিষ হৈ থাকে কিবা ঔষধ চৌষধ আছে যে ক'বচোন এই ভাইটি বেয়া নাপাবা বুজিছা মই মানে ডক্টৰ এনে উপাধিটোহে লৈ থৈছোঁ বুজিছা নাই ডক্টৰ নহয় কি কয় আপুনি মই মানে পেচেণ্ট চেচেণ্ট হেৰি নকওঁ মানে আপুনি নামক আপুনি জালি আজিকালি এই ইমান বিষৰ বেমাৰ লৈ যা পাবলৈ নাই আপুনি লৈ যা তুমি এনেকে লৈ যাচোন নহ'ব মোৰ নেম নিব লৈ যা হে অকণমান ভাইটি মোক এনেকুৱা লৈ যা লৈ যা হে ভাইটি ভাইটি লৈ যাচোন